हेलो বন্ধুসকল, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? ভালনে? আজি ৰাতিপুৱা আমি চাহৰ লগত কি খাম বুলি ভাবি বৰা চাউলৰ নাৰিকল পিঠা বনাইছিলোঁ। মিক্সিত খুন্দি পিঠাগুড়ি উলিয়াই লৈছোঁ। আগতেতো আমি মা আইতাহঁতে ঢেঁকীত খুন্দি আমাক পিঠা খুৱাইছিলে, কিন্তু আজিকালিতো ঢেঁকীত খুন্দি পিঠা খোৱাৰ দিন নাই। এতিয়া মিক্সিতেই খুন্দা হয়। এয়া বৰা চাউলৰ গুড়ি, নাৰিকল গুড় আদি মিক্স কৰি বনালোঁ কেইটামান পিঠা আৰু খালোঁ চাহৰ লগত জুতি লগাই। বৰ ভাল লাগিছে খাই। আপোনালোকেও বনাই খাব পাৰে এনেকৈ। চাওক কিমান ধুনীয়া পিঠা হৈছে। অৱশ্যে কেইটামান বেয়াও হৈছে। আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।